সাৱধান যুৱতী মহিলাসকল, মহিলাৰ স্তনত মাৰাত্মক ৰোগ। ভুলতো নকৰিব এইকেইটা কাম, নহ'লে হ'ব পাৰে ভয়ংকৰ বিপদ। এই প্ৰতিবেদনটোলৈ ভালদৰে মন কৰক। 2024 চনৰ লোকসভাৰ অধিৱেশনত অধ্যক্ষৰ মহোদয়লৈ মিছন অফ হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই তথ্য আগবঢ়োৱা হৈছে। ৰিপৰ্ট অনুসৰি ইতিমধ্যে ভাৰতবৰ্ষত 6,65,000ৰো অধিক মহিলাৰ দেহত এই ৰোগ ধৰা পৰিছে আৰু ইয়াৰে 98,000ৰ ওপৰত মহিলাৰ মৃত্যু হৈছে। ভাৰতীয় চিকিৎসা বিজ্ঞানে জনোৱা অনুসৰি প্ৰতি 20 গৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলাৰ দেহতেই ধৰা পৰিছে এই মাৰাত্মক ৰোগবিধ। এই মাৰাত্মক ৰোগবিধৰ নাম হৈছে স্তন কেঞ্চাৰ। দিনক দিনত যেন এই ৰোগবিধ মহিলাসকলৰ শৰীৰত বৃদ্ধি পাবলৈ ধৰিছে। কিন্তু আপুনি দৈনন্দিন জীৱনত এনে কি ভুল কৰে যাৰ বাবে এই ৰোগবিধে আপোনাৰ শৰীৰতো আক্ৰান্ত হ'ব পাৰে? ভুলতো নকৰিব আপুনি আপোনাৰ জীৱনত এই 5টা ভুল। এই 5টা ভুলনো কি জানিলেও আহক। প্ৰথমটোৱে হৈছে ধূমপান তথা মাদক দ্ৰব্যৰ সেৱন। বৰ্তমান সময়ত বহুতেই ধূমপান মাদক দ্ৰব্যৰ সেৱন গ্ৰহণ কৰে, যাৰ ফলত স্তন কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ পাছত আন এটাৰ অতি গুৰুত্বপূৰ্ণ কথা হৈছে যে সন্তান জন্মৰ পলমকৈ হোৱাৰ। এগৰাকী বিবাহিত মহিলাই 30 বছৰ পিছত যদি সন্তান জন্ম দিয়ে তেনে সন্তানৰ স্তন কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বেছি বুলি চিকিৎসা বিজ্ঞানে জানিবলৈ দিছে। সেয়েহে বিবাহৰ 30 বছৰ আগতে সন্তান জন্ম দিবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ উপৰিও যিসকল মহিলাৰ স্তনপান কৰাব নোৱাৰে, নিজৰ সন্তানক দুগ্ধ খুৱাব নোৱাৰে, তেনে মহিলাৰ স্তনতো স্তন কেঞ্চাৰ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। স্তন কেঞ্চাৰ হোৱাৰ আন এক প্ৰধান কাৰণ হৈছে গৰ্ভ নিৰোধক বড়ি। যিসকল মহিলাই অত্যাধিক পৰিমাণে গৰ্ভৰ নিৰোধক বড়ি সেৱন কৰে তেনে মহিলাৰ শৰীৰত স্তন কেঞ্চাৰ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি বুলি চিকিৎসা বিজ্ঞানে পৰামৰ্শ দিছে। ইয়াৰ উপৰিও অত্যাধিক ওজন, অত্যাধিক ফাষ্টফুড গ্ৰহণ কৰাৰ, তাৰ উপৰিও পানী কমকৈ খোৱাৰ মহিলাৰ শৰীৰতো স্তন কেঞ্চাৰ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। সেয়েহে প্ৰত্যেক দিনে আপুনি বিশুদ্ধ পানী খাবলৈ চেষ্টা কৰক। লগতে যিমান পাৰে সিমান প্ৰত্যেক দিনে অন্তত এঘণ্টাকৈ হ'লেও আপোনালোকে শাৰীৰিক ব্যায়াম কৰিবলৈ আৰম্ভ কৰক। এই বেমাৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আপুনি চিকিৎসকৰ পৰামৰ্শ লওক। ইয়াৰ উপৰিও ইউটিউব নাইবাৰ গুগলৰ সহায় লওক, যিহেতু এই ৰোগবিধ অতি মাৰাত্মকভাৱে ভাৰতবৰ্ষত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। আপুনিও এই ৰোগবিধৰ পৰা বাচি থাকিবলৈ আগতীয়াকৈ সাৱধান অৱলম্বন কৰক। এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই 5টা কথা অন্তত মানি চলিব পাৰে। ভিডিঅ'টোত কোৱা কথাকেইটাৰ আপুনি অৱহেলা নকৰিব, নহ'লে কিন্তু গোটেই জীৱন আপুনি পস্তাব লাগিব। ব্যুৰ ৰিপৰ্ট, নিউজ টাইম অসম।